Tananarena, tananarena. Itana tani nai korbe sadora seborani. Tana tani nai korbe. হয় আহক আহক কি লাগিব আপোনাক কক যি লাগে আমাৰ দোকানত আপুনি চব পাই যাব মোক মানে অলপ বেছিকে বস্তু লাগিছিলে আপুনি ইয়াত বেছিকৈ পাব চব বস্তু বেছিকৈ পাব আমাৰ ইয়াত বহুত বহুত বস্তু আছে কি বস্তু লাগে আপোনাক খালি ক'লেই হ'ল আপুনি হেৰি দিয়ক তেতিয়াহ'লে আপুনি মোক দিয়ক দালি 1 পোৱা তাৰপিছত দিব চেনি 10 টকা আৰু ৰংগুড়া দিব আপুনি 5 টকা মানৰ দিলেই হ'ব তাৰপিছত পোৱালিটোৱে খাবলৈ কাৰণে বুট দিব আধা পোৱা তাৰপিছত আলু 1 কেজি দিব তাৰপিছতে আৰু ৰ'বক পাহৰিছোৱেই নহয় মই আৰু হেৰি মিঠাতেল দিব 10 টকীয়া পেকেট আছে যদি সেয়া দি দিব 2টা মানে আমি বেছিভাগ বইলে খাই ভাল পাওঁ যে সেইকাৰণে মিঠাতেল ইমান নালাগেই মিঠাতেল দি দিব 2টা পেকেট ইমানেই হ'ব দিয়ক আৰু মনত পৰিলে পিছত আকৌ আহিম কিয় হৈ গ'ল নেকি বহুত বস্তু ল'ম বুলি কৈছিলেচোন সেই কওক আপুনি 5 টকা মানে বন্ধাকবি 5 টকা ফুলকবি 5 টকা মূলা এনেকৈ 5 টকা চব লৈ যাওক আকৌ সেনেকেও পায় নেকি দি দিয়ক তেতিয়াহ'লে চব বস্তুৱে দি দিব আৰু 5 টকাকে ভালেই হ'ল দিয়ক ঐ আপুনি ওলাওকচোন ওলাওক মোৰ দোকানৰ পৰা ওলাওক কিয় কি আছে এইবোৰ একো নাই দেই ওলাওকচোন ওলাওক একদম আপোনাক চাই থাকিবলৈ মন যোৱা নাই মোৰ ইমান ডাঙৰ বেগটো লৈ আহিছে ইমান সোপা বস্তু বিচাৰিছে আপুনি নহয় মোৰ মানে দোকানত নাইয়ে আৰু মোৰ দোকান শেষ হৈ যাবগৈ আপুনি ইমান বস্তু বিচাৰিছে ওলাওক কি দোকানীও এইটো প্ৰথমে ক'লে বোলে বহুত বস্তু আছে এতিয়া আকৌ মোক এটাও বস্তু নিদিয়েচোন হ'ব দোকান একে এখনেই থকা নাই নহয় আৰু বহুত আছে বেলেগত যাম মই বেলেগৰ পৰা লৈ ল'ম পাই কি যে অদ্ভুত মানুহ নহয় 10-15 টকা বস্তু বজাৰ কৰিবলৈ মোৰ দোকানত সোমাইহি মোৰ বাৰু দোকানখন ইমান কম দামী নে ইমান বস্তু মই দাম ভৰি পেলাই আনি থৈছোঁ আৰু 30% মই ডিছকাউণ্টটো দি থৈছোঁ তাৰপিছতো সেই 10-20 টকাৰ কাৰণে সোমাইহি খাব নালাগে এনেকুৱা মোক হেৰি গ্ৰাহক নাহিলেও হ'ব নকওঁ দে খঙে উঠি গৈছিলে পাই যাওঁ বাহিৰত গৈ পেলাই চাইনবৰ্ড এখনকে বনাওঁগৈ যি টি মানুহ সোমোৱা নিষেধ বুলি পেলাই এতিয়া ভাল হ'ব ইমান ধুনীয়াকৈ ধানখিনি শুকাইছে ঐ থাকে তাহাঁতৰ জেগাখিনি কিন্তু ধুনীয়া ৰ'দ পৰে আৰু সেইটো কাৰণে এইখিনিতে চবেই ধান মেলিবলৈ আহে ভালো লাগে চবৰে লগতে কথা পাতি ময়ো সেই এডোখৰতে ৰ'দ পৰি থাকে যে সেইকাৰণে সেই চৌকা এটা বনাই লৈছে এডোখৰতে কিবা কিবি বনাই কৰি খাবলৈ কাৰণে আৰু আজি ময়ো ভাতটো পালো আৰু অকণমানকে ন বেছি আছে আৰু তোৰ বেছি আছে দে বুলি কৈছে ন দে ঐ ব্লেক এণ্ড হোৱাইট কি কৰি আছ বলটো কাৰণে দুটা লাগি পেলাই মই সেইডোখৰতে পেলাই আনিলে নাই মই যাম নে তই আহিবি টিপো দিনো নিদিয়া কিয় হ'ব দে এদিন যেনিবা তোৰ বলটো দিয়ে সিয়ে খেলিলে কিডাল লৈ যাব দুটাই মিলি খেল আকৌ মই যাওঁগে মই নাহো আৰু এতিয়া একেবাৰে ধান চপোৱাৰ সময়ত মাতি দিবা তেতিয়া আহিম মই যাওঁগে এতিয়া টিপো দে বল দে কোনেও খেলিবলৈ না দে বল দে মোক দে জিত সোমাই দিম এতিয়া খেলিলে দুটা একেলগে খেল নহ'লে বলটো মোক দে বল এই ডাঙৰ পথাৰখনত খেলিম দেই সুখ নাই এইবোৰ আছিল সুখ নাই বুজিছ জলৈকে নিনকীয়া সিহঁতৰ মানে একদম আধা কান্দবিলাক ষ্টাৰ্ট হৈয়ে থাকে একদম মানে নকৈ নোৱাৰো মই মানুহৰ আগত বৰ লাজ পাওঁ দেই কৈছা হয়নে আমাৰতো হ'বলা শুনা একেই দে চববোৰ একেই তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আমাৰ আজি খণ্ডটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব তাৰপিছত লাইক কৰিব শ্বেয়াৰ কৰিব